जिस्नि बोसोराव BPF सरकारनिफ्राय जेबो मोनासै। इउ पिपल दोलोखौनो मदद होनानै जों आवगायलांबाय थागोन। जों रिहन दैमारिनिफ्राय जेबो रोखोमनि सुबिदा मोननो हायाखै। इउ पिपलनि अनगा जों गुबुन दोलोनो भट होआ। बेफोर गोख्रों रावफोरानो जाबाय खावरां ओनसोलनि रायजो राजाफोरनि। खावरां ओनसोलनि रायजो राजाफोरा गोख्रों रावजों बुंथिदों दि 27 बोसोराव BPF सरकारनिफ्राय जेबो मोननो हायाखै। नाथाय गबिन्द बसुमतारी बिथाङा सरकाराव फैनायनि उननिफ्रायनो जोंनो मोजां लामा दालां बानायना होदों आरो फरायसा फरायसुलिफोरनि थाखायबो मोजां हाबा मावना होदों। बिनिखायनो जों गबिन्द बसुमतारी बिथांखौ साबायखर बावो आरो गबिन्द बसुमतारीखौनो देरहा होगोन होनना गोख्रों रावजों बाथ्रा बुंथिदों खावरां ओनसोलनि रायजो राजाफोरा। आरो खावरां ओनसोलनि रायजो राजाफोरा बुंथिबावनाय बायदिब्ला इउ पिपल सरकारनिफ्राय नांगौखिनि सुबिदाखौ जों मोननो हादों आरो इउ पिपल दोलोखौनो मदद होनानै जों आवगायलांबाय थागोन। आरो जों रिहन दैमारिनिफ्राय जेबो रोखोमनि सुबिदा मोननो हायाखै। बे 5 बोसोराव जों सान्थिनि थासारियावनो थानो हादों आरो जोंनो बेखौनो नांगौ। आरो जाय सरकारा जोंनि मोजांनि थाखाय हाबा मावदों, जाय सरकारा जोंनि ओनसोलाव सान्थि लाबोदों, बे सरकारजोंनो जों थागोन आरो इउ पिपलनि अनगा जों गुबुन दोलोनो भट होआ होनना गोख्रों रावजों बाथ्रा बुंथिदों खावरां ओनसोलनि रायजो राजाफोरा। दानिया फैदो खावरां ओनसोलनि रायजो राजाफोरा मा गोख्रों बाथ्रा बुंथिबावखो जों आबुङै खोनासंना लानि। 5 বছর গবিন্দ বসুমতাৰী সমষ্টিৰ ডেপুটি চিফ হৈ থাকে। কি পালে কি নাপালে আৰু পৰিৱৰ্তন কেনেকুৱা? আমি পোৱা ক্ষেত্ৰত সব পালো, কিন্তু ৰিয়ন ছাৰৰ পালত একো নাপালো। এতিয়া 5 বছৰ হৈছে শান্তিত আছো আমি। আমাৰ এইটোৱে লাগে, শান্তি লাগে। আমাৰ গাঁৱত শান্তিত আছো আমি, আমাক শান্তি লাগে, শান্তিতে চলিম। যোন চৰকাৰ আহিলে আমি শান্তিতে চলিম। যাক ভোট দিছো আগৰ বছৰ তাকে দিম আমি। এইটোৱে আমাৰ আগৰ ৰিহন दैमाৰী তেওঁলোকে দিয়া নাছিল। আমিতো আগতো বিজেপিত আছিলো। যেতিয়া আমাৰ দাদা আছিল দণ্ডে দাদা, আমাৰ ভাই দাদা হয়। এই যোনটো ৰাস্তা দেখায় আমি এইটো ৰাস্তা দৌৰি আছো। চিধা কথা কৈ দিম। 17 বছৰ যেতিয়াকৈ চৰকাৰ চলালে তেওঁলোকৰ পৰা যেনেকৈ সুবিধা পাব লাগিছিল পাইছিলে না? পোৱা নাই, একো পোৱা নাই আজিলৈ। এতিয়ালৈ একো পোৱা নাই আমি। চিধা কম 20 বছৰ ৰিহন दैমাৰী মন্ত্ৰী আৰু MLA হৈ থাকিল। পুনৰ আজি মই হলে কোনো পদে নিদিম। মই যাক মাৰিম, আমি যোনটো চৰকাৰে আমাক ভাল কিবা কৰিছে, গাঁৱক শান্তি দিছে, এইটো চৰকাৰে যাম আমি। বেলেগক ভোট নামাৰিম। পিপিএল ছাড়া বেলেগে ভোটে নামাৰিম। ইয়াতে লোকেল চৰকাৰ হয় নে? বিজেপি জিকিলে যাব বেলেগ ফালে, ৰিয়ন ছাৰে জিকিলে আহিবই নোৱাৰিব যে ইয়াতে। অকল বড় মানুহকে ভাল পায়, আমাক নেপালীক নাচায়। ৰিয়ন ছাৰ জিকিলে আমি জানো না আগৰ পৰাই। চিধা কৈ দিম আমি দেখাৰ কথা, জানা বুজা কথাটো কৈ দিব পাৰিম না। তাৰ আগতে আজিও তাৰ আগতে কৈ দিব পাৰিম আমি ইয়াত এটেণ্ড হলে। এইটো কথা আমি ৰিয়ন ছাৰ যাতে ৰাইজক শান্তি হওক, বেলেগ সুবিধা কিটা আমি পাব লাগে ৰাইজত। এটা ঘৰটো ভৰপুৰ কৰিব নোৱাৰে আমাৰ ছাৰে। ৰাইজৰ সুবিধা দিলে আমি ৰাইজৰ সুবিধা মতে আমি পাইছো বুলি এইটো স্বীকাৰ কৰিম। আমি যিকোনো বস্তু দিলে ৰাইজৰ মতে সুবিধাটো পাইছো। আমাৰ গাঁৱত এটা টয়লেট পাইছো আৰু কিবা পিছত নেক্সট বাৰটো আৰু একবাৰ 4 বছৰত ইমান পাইছো আৰু নেক্সট বছৰত কিবা পাম আৰু কিবা হলে একবাৰতো দিব নোৱাৰে না। এইটোৱে কথা মোৰতো।